নমস্কাৰ বন্ধুসকল, তো কেনে আছে? আহক আজি আমি আলোচনা কৰোঁ আমি চলাই থকা ফেচবুকটো পৰা যে আমি কিবা এটা উপাৰ্জন কৰিব পাৰোঁ বা আমাৰো এইটোও এটা যে ফেচবুকটো এটা উপাৰ্জনৰ পথ হ'ব পাৰে। যেনেদৰে ইউটিউব এতিয়া ট্ৰেডিঙত আছে, ঠিক তেনেদৰে ফেচবুকতো বেছি পইচা আছে। বহু ল'ৰাই ইউপিৰ এজন 12 বছৰ বয়সৰ ল'ৰাই মানে মাহত $1200-1400 পইচা ইনকাম কৰি আছে, বা তেনেকুৱা উদাহৰণ আৰু বহুতো আছে আমাৰ ওচৰত। ঠিক আছে, তেতিয়া আমি কেনেকৈ ফেচবুকৰ পৰা আমি মানে ইনকামৰ এটা ৰাস্তা উলিয়াই ল'ব পাৰোঁ বা ফেচবুকৰ পৰাও যে আমি উপাৰ্জন কৰিব পাৰোঁ জানো আহক। প্ৰথমতে আমি লৈ যাম এতিয়া আমাৰ ফেচবুক প্ৰফাইলটোলৈ। বলক মই স্ক্ৰীণ ৰেকৰ্ডিং কৰি দেখুৱাই দিম বস্তুটো কেনেকৈ বনাব লাগে। আমি আমাৰ চলাই থকা একাউণ্টটোকে আমি কেনেকৈ পেজলৈ ৰূপান্তৰ কৰিব পাৰোঁ বা আমি তাৰ পৰাই কেনেকৈ পেজ চলাব পাৰোঁ বা আমি বহুতে নাজানো যে 5000 ফলোৱাৰ আমাৰ 5000 ফ্ৰেণ্ড হৈ যোৱাৰ লগে লগে যে আমি আকৌ বেলেগ ফ্ৰেণ্ড এড কৰিব নোৱাৰোঁ বা আমি বেলেগক ৰিকুৱেষ্ট দিব নোৱাৰোঁ। কিন্তু সেই আমাৰ এটা একাউণ্টতেই আমি 5000 নালাগে 1 মিলিয়নলৈকে বা 2 মিলিয়ন 3 মিলিয়ন আমাৰ যিমান হয় তিমান ফ্ৰেণ্ড আমাৰ একচেপ্ট কৰিব পাৰোঁ বা আমাৰ ফ্ৰেণ্ড হৈ থাকিব পাৰে এটা একাউণ্টতে বা এটা প্ৰফাইলতে। কিন্তু আমি দেখা পোৱা যায় যে বহুতে কি কৰে, এটা একাউণ্ট শেষ হোৱাৰ লগে লগে মানে 5000 মানুহ হৈ যোৱাৰ লগে লগে কি কৰে, আকৌ দ্বিতীয়টো একাউণ্ট খোলে। এইটো আমুক দ্বিতীয়, সেইটো তামুক তৃতীয়, সেইটো তেমুক তৃতীয়, চতুৰ্থ, এনেকৈ কৰি একাউণ্ট কেইবাটাও খোলা দেখা যায়। কিন্তু একেটা একাউণ্টকে আমি মিলিয়ন হিচাপতো আমি মানুহ ল'ব পাৰোঁ, আমাৰ ফ্ৰেণ্ড ৰাখিব পাৰোঁ বা সেই একেটা বস্তুৰে আমি যে কিবা এটা ইনকামো তাৰ পৰা কৰিব পাৰিম। আমি ফেচবুকটো চলাই আছোঁ অথচ আমাৰ ইয়াৰ পৰা খৰচ হৈ আছে, কিন্তু তাৰে যদি আমি অকণ সময় যিকণ সময় দিছোঁ সেই সময়খনতে যদি আমি ইয়াৰ পৰা কিবা এটা ইনকাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ইনকামটো কেনেকৈ কৰিব পাৰোঁ তাকো আমি জানো আহক। কাৰণ আমিতো এনেই সময়খিনি নষ্ট কৰি আছোঁ, টাইম পাছ কৰি আছোঁ, কাৰোবাৰ প্ৰফাইল চাইছোঁ, কাৰোবাৰ ভিডিঅ' চাইছোঁ, কাৰোবাৰ কিবা এটা চাইছোঁ, কিন্তু আমিও তাৰ পৰা কিবা এটা ইনকাম কৰিব কেনেকৈ পাৰোঁ সেইটো আমি জানো আহক। আমি ফেচবুক প্ৰফাইললৈ আহিছোঁ। ফেচবুক প্ৰফাইলত আহি আমাৰ ফেচবুকটো খুলি আমি এই 3টা লাষ্ট থকাত গ'লোঁ। 3টা লাষ্ট থকাত গৈ আমাৰ আমাৰ প্ৰফাইলটোলৈ গুচি গ'লোঁ। প্ৰফাইলটোত গৈ আমি আমাৰ একাউণ্টটো ছেটিংছ কৰিলোঁ। আমাৰ একাউণ্টটোত আমি কি আছে আমি এইখিনি দি থোৱা আছে। তো ইয়াৰ পৰা আমি ছেটিংছত যাম। ছেটিংছত গৈ পেলাই আমাৰ যিখিনি ছেটিংছ কৰিব লগা আছে ইয়াত আমি ইয়াত যিটো আমাৰ কণ্টেণ্ট কি হ'ব, আমি এতিয়া কি কণ্টেণ্ট দিম, আপুনি কি দিব, ভিডিঅ' দিব নে বা আপুনি কিবা বেলেগ কিবা বস্তু দিব, আপুনি চইচ কৰিব পাৰে। আপুনি ব্লগাৰ নে খেলুৱৈ নে আৰ্টিষ্ট নে কি হয়, তো সেইটোৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰে। গতিকে আপুনি ইয়াৰ পৰা যিকোনো আপোনাৰ যিটো হয়, আপুনি মিউজিচিয়ান হ'লে মিউজিচিয়ান, জাৰ্নেলিষ্ট যিয়ে নহওক আপুনি সেইটো ছিলেক্ট কৰিব, কৰি পেলাই আপুনি ইয়াত ছেভ কৰিব। ছেভ কৰাৰ লগে লগে আপুনি এইটো আপোনাৰ একাউণ্টটো পাব্লিক হৈ থাকিব লাগিব সদায়। আপোনাৰ একাউণ্ট সদায় পাব্লিক থাকিব লাগিব। তাৰপিছতে আপুনি সেইটো হৈ গ'ল। হৈ যোৱাৰ পিছতে আপোনাৰ প্ৰফেশ্যনেল মোডত সদায় আপুনি ৰাখিব একাউণ্টটো, আপুনি প্ৰফেশ্যনেল মোডত ৰাখিব। এইটো প্ৰফেশ্যনেল মোড আছে ইয়াত। তাৰপিছতে আপোনাৰ একাউণ্টটো আৰু আপুনি যদি পাব্লিক বস্তুখিনি মানে এডিট কৰিব বিচাৰে এইখিনি আপুনি কৰিব পাৰে। ইয়াত আপুনি কি এড কৰিব বিচাৰে, আপোনাৰ কি ইয়াত এড কৰিব লগা আছে সেইখিনি কৰিব পাৰে। তাৰপিছতে আপুনি আহি গ'ল ইয়াত যেতিয়া আপুনি একাউণ্টটো পেজলৈ ৰূপান্তৰ কৰিলে, তাৰপিছতে আপুনি আহিব ইয়াত প্ৰফেশ্যনেল ডাছবৰ্ড আছে। প্ৰফেশ্যনেল ডাছবৰ্ডত আপুনি আহি পেলাই ইয়াৰ পৰা আপুনি মনিটাইজেশ্যনত চাব পাৰে। মনিটাইজেশ্যন এতিয়া নহয়, আপুনি 5000 ফলোৱাৰ্ছ আপোনাৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ মনিটাইজেশ্যন হ'ব। গতিকে 5000 ফলোৱাৰ্ছ হোৱালৈকে আপুনি ধৈৰ্য ধৰক। যিসকলৰ 5000 অলৰেডি আছে তেওঁলোকে মনিটাইজেশ্যন কৰাব পাৰিব। যিসকলৰ ভিডিঅ' বা পষ্ট বহুত ভাইৰেল হৈছে তেওঁলোকে মনিটাইজেশ্যন কৰাব পাৰিব। প্ৰথম অৱস্থাত আপুনি ষ্টাৰৰ পৰা আপুনি ইনকাম কৰিব পাৰিব। ষ্টাৰ আপোনাৰ কিছুমানৰ ভিডিঅ'ত যে আমি দেখা পাওঁ ষ্টাৰ দিয়ে, সেই ষ্টাৰটো কি, ষ্টাৰটোত আপুনি পইচা পাব। ষ্টাৰটো এটা হেৰি থাকে, কিমান টকা আপোনাৰ ষ্টাৰত পঠাব পাৰে। আপোনাৰ এটা লিমিট থাকে যে ষ্টাৰত 100 টকা বা 200 টকা বা 50 টকা এনেকৈ পঠাব পাৰে বুলি। সেই হিচাপত আপুনি মিনিমাম এটা এমাউণ্ট থাকে, সেই এমাউণ্টটো আপোনাৰ তাত আহিব। আপুনি যেতিয়া আপোনাৰ হেৰিয়াত পঠাব, কোনোবাই ষ্টাৰ পঠাব আপোনাৰ ভিডিঅ'ত বা আপোনাৰ লাইভত বা আপোনাৰ কিবা, আমি যে দেখোঁ বহুত মানুহে লাইভ দিলে লাইভতো লাভ আছে। আপোনাৰ লাইভৰ কাউণ্টিঙো তাত আহি যায় মিলিয়ন হিচাপত। যেতিয়া আপুনি মিলিয়ন হিচাপত ভিউ ধৰিব যায়, লাইভত কিমান মানুহে চাইছে, কিমানটো ভিউ হৈছে বা কিমান শ্বেয়াৰ হৈছে সেইটোও তাত কাউণ্টিঙত হয়। তাৰপিছতে আহি গ'ল আপুনি যেতিয়া মনিটাইজেশ্যন হৈ যাব, মনিটাইজেশ্যন হৈ যোৱাৰ পিছতে আপোনাৰ ৰীলত এড আহিব। ৰীলত আপোনাৰ কি দিব, আপোনাৰ যেতিয়া ৰীল চলি থাকিব তেতিয়া আপোনাক
এডভাৰটাইজ দিব আপোনাৰ ৰিলটো চলি থকা সময়তো আপোনাৰ এডভাৰটাইজ আহিব তাৰপিছতে আহিব বনাছ তাৰপিছতে আহিব ইনষ্ট্ৰিমেট যেতিয়া আপুনি লাইভ দিব লাইভ দিয়াৰ সময়তো আপোনাৰ এডভাৰটাইজ আহি থাকিব তাৰপিছতে আপুনি আৰু এটা অপশ্যন পাব ছাবস্ক্ৰাইবেশ্যন কি আমাৰ যে কিছুমান প্ৰফাইলত আমি দেখোঁ যে ডাঙৰ ডাঙৰ ইউটিউবাৰ বা আৰ্টিষ্টবিলাকৰ যে প্ৰফাইলত দেখোঁ ছাবস্ক্ৰাইবেশ্যন লগাই থয় তাত আমি কিবা এটা এমাউণ্ট দি পেলাই সেই হেৰিটো ছাবস্ক্ৰাইবেশ্যনটো কিনিব লাগে তেতিয়া কি হয় আমি সেই মানুহজনে কি দিছে আমি প্ৰথমতে পাম আমাৰ তাত নটিফিকেশ্যন আহি যাব যে মানুহজনে পষ্ট এটা দিছে বা কিবা এটা দিছে সেইটো আমি প্ৰথমতে পাই যাম তাৰপিছত আহি গ'ল পে আউটত আপুনি বেংক একাউণ্টৰ গোটেই ডিটেইলছ আপুনি ইয়াত দিব পাৰে আপোনাৰ বেংকৰ একাউণ্ট কি আছে কি নাই পান কাৰ্ডৰ ডিটেইলছৰ পৰা ধৰি গোটেইখিনি আপুনি ইয়াত এড কৰিব পাৰে এইখিনি এড কৰি দিয়াৰ পিছতে তাৰপিছত আপুনি বেংক একাউণ্টৰ কোনো অসুবিধা নহয় প্ৰফেচনেল মুড ছেটআপ কৰি ৰাখিব সদায় প্ৰফেচনেল মুডত আপুনি 2-3 দিনমান কমেও 2-3 দিন আপুনি এটা পাব্লিক পষ্ট দিব লাগিব এটা পাব্লিক ভিডিঅ' বনাব লাগিব তেনেকৈ কৰি পেলাই গোটেই আপোনাৰ কমপ্লিট কৰি ল'ব এইখিনি গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছতে তাৰপিছতে আপুনি ভিডিঅ' দি থাকক বা আপোনাৰ শ্বৰ্ট ভিডিঅ' দিয়ক বা বেলেগ ভিডিঅ' দিয়ক তাৰপিছতে আপোনাক মেথা ভেৰিফিকেশ্যন কৰিবলৈ দিব পাৰে মেথা ভেৰিফিকেশ্যন কৰিবলৈ দিবলৈ আপুনি যদি কৰিব পাৰে তেতিয়াহ'লে কৰিলে টকা 700 খৰচ হ'ব ইয়াৰ কাৰণে আৰু যদি নকৰে তেতিয়াহ'লেও তাত একো আপত্তি নাই কিন্তু এটাই কথা মেথা ভেৰিফিকেশ্যন কৰিলে আপোনাৰ একাউণ্টটো ছিকিউৰ হৈ থাকে যে আপোনাৰ একাউণ্টৰ পৰা বেলেগে ফেক একাউণ্ট খুলি পেলাই ক'তো একো কৰিব নোৱাৰে আৰু যদি আপুনি এইটো একাউণ্টত মেথা ভেৰিফিকেশ্যন নকৰি গ্ৰীণ টিক মানে ব্লু টিক নলগায় তেতিয়াহ'লে কি হয় বহুতে কি কৰে আপোনাৰ নামত একাউণ্ট বা আপোনাৰ ফটো লগাই পেলাই বেলেগ একাউণ্ট খুলি পেলাই তাত কিবা কিবি উল্টা পুল্টা কৰি থাকিব পাৰে সেইটো আপোনাৰ নিজৰ কথা আপুনি যদি কৰোঁ বুলি কয় টকা 700 খৰচ কৰি 600 কিমান টকা খৰচ কৰিব লাগে সেইটো কৰিব পাৰে আৰু যদি নকৰে তেতিয়াহ'লে তাৰ আপোনাৰ একো আপত্তি নাই সেইটো কৰি ল'লে সেইটো কৰি লোৱাৰ পিছতে আপুনি লাহে লাহে ভিডিঅ' দিয়ক তাৰপিছতে আমাৰ ভিডিঅ' বা আমাৰ পষ্টবিলাক কিমান ৰেচ হৈছে কিমান মানুহে চাইছে কিমান মানুহৰ ওচৰলৈ গৈছে সেইখিনি আমি ইয়াত সদায় চাব পাৰোঁ আমাৰ পষ্টবিলাক ভিডিঅ'বিলাক কাৰ ওচৰত গৈ কিমান মানুহৰ চাইছে কিমান মানুহৰ ওচৰত গৈছে আমাৰ একাউণ্টটো কিমান গ্ৰ' হৈ আছে নাই হোৱা সেইখিনি আমি ইয়াতে চাই থাকিব পাৰোঁ আমাৰ এতিয়া এইটো ভিডিঅ' 116জন মানুহে ৰেচ কৰিছে এই ফটোখন আপোনাৰ 429জন মানুহৰ একাউণ্টত শ্ব' কৰি আছে এইটো একাউণ্টত শ্ব' কৰাটো দেখুৱায় তো এনেকৈ কৰি আমাৰ মানে যিটো হেৰি হয় সেইটো আমাৰ কিমান পাৰফৰ্মেঞ্চ ভাল হৈছে বেয়া হৈছে সেইটো দেখাই থাকে এইটো পূৰা আপুনি চাই থাকিব পাৰে এনালাইটিছত বাকী পইচাটো আপোনাৰ যেতিয়া আহিব পইচা আহিব আপোনাৰ হেৰি হ'ব আপুনি যেতিয়া হেৰি কৰিব 5,000 মিলিয়ন আপোনাৰ ফলোৱাৰ্ছ ক্লিয়াৰ 5,000 ফলোৱাৰ্ছ ক্লিয়াৰ হ'ব 1 মিলিয়ন ভিউজ ক্লিয়াৰ হ'ব তেতিয়াহে আপুনি পইচা আৰ্ণ কৰিবলৈ সুবিধা পাব যিসকলৰ আছে 5,000 অলৰেডি তেতিয়াহ'লে তেওঁলোকে পাৰিব যিসকলৰ নাই সোনকালে কৰিবলৈ চেষ্টা কৰিব